আজি আমি লাঞ্চ কৰিব গৈছিলোঁ আমেৰিকান ৰেষ্টুৰেণ্টত যিহেতু ইয়াত বাফে চলি আছিল পিজ্জা পাষ্টা চচ চিকেন সেইবোৰ মানে একদম এইবোৰে হৈছে নৰ্মেল আমেৰিকান ফুড ইজিলি বনাব পাৰি ঘৰতে মই যিহেতু অসমীয়া ফুডেই বেছি ভাল পাওঁ ঘৰত সেইকাৰণে অসমীয়া ফুডেই বনাওঁ মানুহজনকো সেয়াই খুৱাওঁ তেওঁ কেতিয়াবা মন গ'লে কিবা কিবি বনাই খাই থাকে বাৰু তেওঁৰ নিজৰ মোক দিগদাৰ নকৰে মই বনাব নালাগে মই যোনখিনি বনাওঁ ৰেচিপি ভিডিঅ' হওক সেইবোৰ মানে কি হয় মই নিজৰ কাৰণেই বনাওঁ প্ৰায়ৰিটি দি পেলাই আৰু দেখিছেনে ভেৰিক আজিকালি বহুত দুষ্ট একদম কান্দি কান্দি সেইখন উঠিব লাগে চিঞৰিছে উঠাই দিছোঁ তাৰপিছত আমি গৈ পালোঁ বজাৰ আজি বনাব গৈ আছোঁ টেষ্টি হাঁহৰ মাংস দেখিছেনে কি ধুনীয়া হাঁহৰ মাংস ফ্ৰেছকৈ কটাই আনিছোঁ আৰু বনাব জনা নাছিলোঁ ইউটিউবত চাই লৈছোঁ কেনেকৈ কি কৰিব লাগে আৰু জালুক গুটি দিয়া নাইকিয়া ৰ'ব এলেকজেণ্ডাৰ গান গাই আছে গানটো শেষ হ'ল জালুকগুটি দিয়া নাই কাৰণ যিহেতু মই প্ৰেগনেণ্ট হৈ বহুতেই কৈছে জালুকগুটি খাব নালাগে এইটো সময়ত আৰু যিহেতু মোৰ প্ৰেছাৰটো ল' হয় সেইকাৰণেহে মই হাঁহৰ মাংস পাৰ মাংস সেইবোৰ খাই আছোঁ এনেই বোলে প্ৰেগনেঞ্চিত সেইটো খাব নালাগে প্ৰেছাৰৰ কাৰণে বেয়া হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে মোৰ যিহেতু প্ৰেছাৰ ল' উল্টা সেইকাৰণে খাই আছোঁ আৰু ধুনীয়াকৈ মানে যেনেকৈ ইউটিউবত চাইছোঁ তেনেকৈয়ে বনাব চেষ্টা কৰিছোঁ এতিয়া মানে কি হয় আগতে মানে কি হয় মায়ে বনাই দিয়ে খাওঁ হাত ধুই পলাওঁ এতিয়া মানে নিজে নিজে বনাব লাগে যদিও মাহঁত ওচৰত থকাহেঁতেন তেতিয়া অকণ সুবিধা হ'লহেঁতেন এতিয়া যিহেতু আমাৰ ওচৰত এনেকুৱা কোনো মানুহেই নাই যোনে আছামিজ ফুড বনাব পাৰে নহ'লে কোনোবা কুকো হায়াৰ কৰিলোহেঁতেন যদি দৰকাৰ হোৱাহেঁতেন বনাই খুৱাবৰ কাৰণে কিন্তু যিহেতু নাই ওচৰত এতিয়া সেইকাৰণে নিজেই বনাই খাওঁ খুব কষ্ট হয় 2 ঘণ্টামান লাগে জানেনে ধোৱা পখালা আকৌ খাই মেলি চাফা চিকুণ কৰা এয়াই জীৱন আৰু কিন্তু ভালো লাগে দেই কাৰণ ভিডিঅ' দিওঁ তাৰপিছত আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ পজিটিভ কমেণ্ট দিয়ে সেই কমেণ্টবোৰৰ কাৰণেই মানে মই উৎসাহ পাওঁ মই ভাবিছে ধুনীয়াকৈ বনাই পেলাই এইটো কিবা ভুল হ'লে শিকায়ো দিয়ে যে এনেকুৱা ষ্টেপ কৰিবা এইটো ষ্টেপ ভুল হৈছে তেতিয়া মানে ভাল লাগে আজি লগতে বেঙেনাৰ লগত আলু কেইটামানো পুৰি লৈছিলোঁ গ্ৰিলত আৰু খাবলৈ একদম জুইত পুৰা নিচিনাই ফ্লেভাৰটো আহিছে আৰু লাষ্টত মই কি কৰিছোঁ ডালচেনি যে সেই তাৰ পেষ্ট পাউডাৰ অলপ এড কৰি দিছোঁ পিটিকাখিনি সৰহকৈ জলকীয়া দিছোঁ কাৰণ মই মাংসত একেবাৰে জলকীয়া দিয়া নাই এটা জলকীয়া দিয়া যে দেখিছে সেইটো মই পিছত উলিয়াই দিলোঁ লগে লগে ভাবিলোঁ জ্বলা হ'ব ভেৰিকে খাব নোৱাৰিব আৰু দুবাৰ বনোৱা প্ৰচেছটো মানে বৰ দেৰি মানে এভাগে মোৰ কাৰণে এভাগ আকৌ দেউতাকহঁতৰ কাৰণে বহুত দিগদাৰ হয় এয়া ৰেডি হৈ গ'ল আৰু মোৰ মানুহজনে ৰিভিউটো দিবই লাগিব নহ'লে কম্পালচৰি তেওঁ ৰিভিউ দিব আপোনালোকে চাব আৰু ধুনীয়াকৈ সিজিও গৈছে অলপ অকণ টান এটা ফিল হৈছিল প্ৰেছাৰ কুকাৰত দিব লাগিছিল চাগে নিদিলোঁ নেক্সট টাইম দিম বাৰু দেই মই ভাবোঁ টেষ্টি নহ'ব মই ভুল কৰোঁ It's so delicious. So tasty, বহুত tasty.